Hello everyone, welcome back to my YouTube channel after a long time. বহুত দিনৰ মূৰত মই আপোনালোকৰ মাজলৈ আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এইবাৰ আমাৰ এটা প্ৰজেক্ট হৈছিলে সোটিয়াত। গতিকে এটা নতুন প্ৰজেক্ট আহি আছে। ভিডিঅ'টো সম্পূৰ্ণ চালে আপোনালোকে গম পাব কিহৰ শ্বুটিং চলিছিলে। গতিকে ভিডিঅ'টো চাই থাকক। এতিয়া কিজানি ৰাতি 10টা মানে বাজিছিলে হেনা আমি সোটিয়ালে বুলি ওলালোঁ। সবতে মই পাঁচ দিন আজি একগোট হৈছোঁ আৰু আজিৰ পৰা 5 দিনলৈ আমি এটা পৰিয়ালৰ হিচাপে থাকিম। ডাবিং শেষ নোহোৱা লাগে দেই। হেল্ল' এতিয়া মই কৰিলোঁ কষ্টিউম চেঞ্জ। এতিয়া আমি এইটো লোকেশ্যনৰ পৰা এটা বেলেগ এটা লোকেশ্যনলৈ যাম। লোকেশ্যন শ্বিফ্ট হ'ব আৰু তাত এটা আমাৰ এটা চিন এটা আছে। গতিকে ভিডিঅ'টো চাই থাকক। এতিয়া আমি যাম এটা বেলেগ লোকেশ্যনত। দৰখন সিফালে উঠিবগৈ লাগিব। ইফালে কেমেৰা বেগটো चलते এটা এটাকে কোনে হেৰি কৰে তই ফুল এখন পঢ়াই পালে এই ডাঙৰ এনেকুৱাডাল ফুলালে তাহাঁতি এটা টেকনিক এটা থাকে। তই এইবিলাক খেল খেলিছ আগতে মানিঘৰ লৈ আছিল তাত আমি চাংগুটি মৰা এনেকৈ বিংগুটি মৰা ভাঙি দিয়ে যে সেইটো খেল আমি খেলিছোঁ। তই এইটো বহুত উন্নত মানিঘৰ আছিলে এটা কি হ'ল ফাৰ্ষ্ট এতিয়া হ'ল টাইম লগাইছে আগতে ফাৰ্ষ্ট এইফালে এইফালে চা জ্ঞান দিপে নোৱাৰিলে। তোমাৰ নামটো কি? অৰ্পিতা। তই বায়ে পাৰিলে, অৰ্পিতাই পাৰিলে দেই, জ্ঞানে নোৱাৰিলে। এতিয়া কষ্টিউম চেঞ্জ কৰিলোঁ। ধুনীয়াকৈ মই ব্লগ কৰিব পৰা নাই বাৰু। কষ্টিউম চেঞ্জ কৰিয়ে আছোঁ, ব্লগ কৰিব পৰা নাই। কেনেকুৱা লাগিছে? হা ৰাতিটো টোপনি মৰা নাই। লখিমপুৰৰ পৰা আহিছোঁ, এতিয়াও টোপনি নাই। গা বেয়া হৈ গৈছে, মাতো চেঞ্জ হৈছে। তো আমাৰ আৰু এটামান চিন আছে, তাৰপিছত হ'ব চাগে। কেইজনী আমাৰ টিকি এজনী আছে ইয়াত। হাই কৈ দিয়াচোন। আজি মই ৰাতিপুৱা এটা চিন কৰিলোঁ, তাৰপিছত মোৰ চিন দিনটো মানে ৰেষ্ট। এতিয়া বাজিছে 3টা। কি হাতত আজি আমাৰ শ্বুটিঙলৈ আলহী। মোক কণ্টেণ্ট দিয়া, কণ্টেণ্ট। তই কি মোক হেৰি পাইছিলি? এই সেই টাটু কেমেৰাটো অন কৰি আপলোড কৰিলে বা ভিডিঅ' কথা ক'বই নোৱাৰে সিহঁতৰ আগত। গেষ্ট এপিৰিয়েঞ্চ চবে হাততালি বজোৱা। সঁচাই দিয়া পালোৱে কণ্টেণ্ট পালোৱে।
এয়া গীতাৰ্থ দা সকলোৱে চিনি পাইছেই অভিয়াছলি মোৰ অপজিটত আছিলে গীতাৰ্থ দা আৰু এয়া গীতাৰ্থ দাৰ অকণমান জমনি এটা হৈছে মেকআপ আৰ্টিষ্ট না পুৰা মোবিল চুলিৰ ফেশ্বন ন ফেশ্বন কাট ঢাকিবলৈ কাৰণে চাইকেলৰ পৰা হেৰি লৈ আহিছে চাইকেল নে বাইক এইটো গাড়ী অ' খা এইটো কি অ' মেকআপ কিট খুলি থৈছে মেকআপটো কিটটো বন্ধ কৰি থওক এয়া আমাৰ ডিঅপি মেকআপ কৰি আছে মোক ফিনিশিং দি আছে ফেশ্বন আমাৰ ডিঅপি ফিনিশিং দি আছে ফাইনেল টাচ ডিঅপি ফিনিশিং টাচ দি আছে সঁচাকৈ হেৰি হৈ গ'ল খালি আউটডোৰ ডিঙৰা বগা পালেটৰা আহি আছে ৰং চেনেলত ৰামধেনু শ্লটত নহয় জানো উজনি দেশলৈ যায় এতিয়া বাজিছে 4 আৰু আমি লাঞ্চ কৰিলোঁ কৰি এতিয়া মোৰ চিন নাই অকণমান ব্ৰেক ৰাতিপুৱাৰ পৰা মানে আজি অহাৰ পৰা কণ্টিনিউ ধাৰাসাৰ শ্বুটিং চলিছে বিকজ কালি মন আছিলে অফ আছিলে আজি পূৰা একদম গতিকে এই যিটো কাম কৰি আছোঁ এই কামটো আহিব ষ্ট্ৰঙত ৰামধেনু শ্লটত আহিব আউটডোৰ ডিঙৰা বগা পালেটৰা আপোনালোকে চাব বুলি মই আশাবাদী বিশেষকৈ কাৰণ মোৰ চেনেলটোক আপোনালোকে ইমান মৰম দিছে ইমান আশীৰ্বাদ দিছে গতিকে নাচালে হ'ব ধাৰাসাৰ বৰষুণৰ মাজত আমাক এই মানুহজনে হেল্ল' এতিয়া আমাৰ শ্বট আছে ট্ৰেক্টৰ এতিয়া এইবিলাক কাপোৰ পিন্ধি মোক বোকা লগোৱাব ৰাইজে এই আৰু আমাৰ কৰ্ম পিন্ধিছোঁ মোক কেনেকুৱা লাগিছে সেইটো বাৰু মই নাজানো কিন্তু ধুনীয়া কাপোৰটো ধুনীয়া কুৰ্তাটো ধুনীয়া কিন্তু এই কুৰ্তাটো ধুনীয়া হ'লে কি হ'ব এতিয়াতো বোকা লগাবগৈ লাগিব ট্ৰেক্টৰ চলোৱাৰ কেনে অনুভৱ মজা নিজকে একদম পিয়ৰ খেতিয়ক লাগি গৈছে আজি আমাৰ ডিঅ'পিও আমেজ ল'বলৈ আহিছে এয়া Empty hearts and neon lights, they're playing with my mind. Gotta get out of here tonight. Oh, I wanna run off and fly. And I'll tell myself it's fine to be alone, just to find somewhere that finally feels like home. Oh, oh, oh. I hate all this overthinking. 13 তাৰিখে মোৰ শ্বুটিং নাছিলে আগদিনাই মোৰ হৈ গৈছিলে শেষ আৰু পিছদিনা মই এনেই আছিলোঁ ফ্ৰী মই ভাবিলোঁ যে চতিয়ালৈ আহিছোঁৱেই যেতিয়া ওচৰতে নাগ শংকৰ মন্দিৰ আছিলে সোমাই যাওঁ এপাক কাৰণ মই চতিয়ালৈ কোনোদিন অহাও নাই আৰু মই চবকে সেইদিনাখন কামোৰ দি আছোঁ যে মোক অকণমান কোনোবাই ফুৰাবলৈ লৈ যাওক প্লিজ আৰু ওচৰতে খুব ভাল লাগিলে ইমান এটা ধুনীয়া পৰিৱেশ নাগ শংকৰ মন্দিৰ চতিয়ালৈ গ'লে আপোনালোকে সোমাই আহিব খুব পবিত্ৰ লাগিলে মোৰ মনটো বিৰাট ভাল লাগিলে তাতে ইমানখিনি কাছ তেওঁলোকক কল বা এনেকৈ শুকান মাছ খুৱাব পাৰি যদি শুকান মাছ খুৱাই কিবা এনেকৈ অলপ পূজা দিব লাগে কাৰণ আমাৰ হাতত অলপ সময় কম আছিলে মই কলেই লৈ গ'লোঁ কিন্তু তেনেকৈ খুৱাই থাকোঁতে অলপ আমাৰ এটা ডাউট হ'ল মানে কাছখিনিয়ে খাব পাৰিছেনে নাই মানে বাকলিৰে সৈতেই দিয়ে নে বাকলি গুচাই দিয়ে নে কলটো খায়ো নে নেখায়ো আমাৰ একো খাই দিয়া নাই বহুত দেৰিলৈকে আমি সেইটোৱে ভাবি থাকিলোঁ ইমান ট্ৰাই কৰিছোঁ এবাৰ কলটো মই বাকলি আঁতৰাই তাহাঁতক দিছোঁ এবাৰ বাকলি সৈতে দিছোঁ এবাৰ গুটিটো দিছোঁ লাষ্টত গম পালোঁ যে অ'কে খাইছে আৰু খুলি দিয়াচোন খুলি দিয়া
গুচি গৈছে তললৈ চাবা কুহি চাবা এইকণত দিলে ভাল হ'ব নেকি সেইকণত একেই চব বাৰু নহয় নহয় সেইকণত লৈ যাবলৈ সেইকণত দিলে বেছি ভাল হ'ব দেখা পাব নেকি বহুত পুৰণা গছতে আছে ইয়াত গৈছে তাহাঁতি তললৈ যাব পাৰে নাই বাৰু ইমান চবকে কামোৰ দিয়াৰ পিছত মোক উলিয়াই নিয়ে মানুহ দুজন এই দুজন ইমন দা আৰু মোৰ এজনী খুব মৰম লগা ভণ্টি কুহি কেইটা বাজিছে কিয় দেখুৱালে তুমি যাব পৰা নাই যে এইবোৰ বেটেৰীও নোৱাৰা হৈ গৈছে আৰু ল'বলৈ 2:30 বজালৈকে শ্বুটিং কৰাইছে মানুহজনী লেবেজান এতিয়া ৰাতি 3:18 গৈছে আৰু আমাৰ অৱস্থাবিলাক চব মই পিছে আকৌ শ্বুটিং কৰা নাই দেই আজি মোৰ এনেই অৱস্থা এইটো এই অৱস্থা এতিয়া মাছাজ লৈছোঁ এয়া কি ওলাইছে এতিয়া আশীৰ্বাদ পাইছোঁ 10টা ল'ৰা ছোৱালী বাপেক হওক কিটা 22টা